Hello everyone, welcome to my channel. আজি পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। এই ভিডিঅ'টো আমি কিতাপ পঢ়াৰ ওপৰত অলপ ডিসকাস কৰিম। এষাৰ কথা আছে যে কিতাপ নপঢ়া জাতি এটাক গামোচাই বচাব নোৱাৰে। কিতাপ নপঢ়া জাতি এটাক গামোচাই বচাব নোৱাৰে। এই কথাষাৰ কোনে কৈছিল আপোনালোকে জানে? কথাষাৰ কৈছিলে আমাৰ অসমৰ সকলোৰে অতিকৈ মৰমৰ হিয়াৰ আমঠু জুবিন দা, যি আমাৰ মাজত আজি নাই। তেখেতে অসমবাসীক এৰি থৈ গ'ল আৰু অসমখনত এটা নতুন দিশ থৈ গ'ল। তেখেতে কোৱা এই বাক্যশাৰী কৈছিলে যে আমি কিতাপ পঢ়িব লাগিব, তেতিয়াহে আমি অসমীয়া জাতিটো জাতি হিচাপে চিনাকি এটা থাকিব। অকল গামোচাৰে আমি আমাৰ চিনাকি দিলে আমি আমাৰ জাতিটোক আগবঢ়াই নিয়াত অসুবিধা হ'ব। গতিকে অধ্যয়নৰ ওপৰত গুৰুত্ব দি তেখেতে কৈছিলে আৰু কৈছিলে যে তেখেতৰ এটা লাইব্ৰেৰীত মানে কিতাপ আছিলে, দেউতাকৰ লাইব্ৰেৰীত 5,000-6,000 মান কিতাপ আছিল। সেই গোটেই কিতাপ তেখেতে পঢ়িছিলে। যেতিয়া ক্লাছ 8, 9, 10 আমি ইণ্টাৰভিউত দেখিছোঁ 8, 9, 10ত তেতিয়া বাহিৰা কিতাপ বহুত পঢ়িছিলে। তো তুলনামূলকভাৱে আজিকালিও পঢ়ে, কিন্তু বাহিৰা কিতাপৰ আগতে এটা যেনেকুৱা ক্ৰেজ আছিলে, ক্ৰেজটো কমি গৈছে। কাৰণ জানে ল'ৰা ছোৱালীবিলাকে আজিকালি মোবাইল স্মাৰ্টফোন বেছি ইউজ কৰে। তাতো কাৰণ আছে, কাৰণ পঢ়িলে আমি যিমান ভাল লাগিব ল'ৰা ছোৱালীবিলাকৰ বাচ্চাবিলাকৰ যিমান পঢ়িলে ভাল লাগিব, তাতকৈ যেতিয়া মোবাইলত এটা অডিঅ' ভিজুৱেল মুডত মানে অডিঅ' আহি থাকিব, ভিডিঅ' আহি থাকিব, সেইটো মানে ভাল লাগে বেছি। অডিঅ' ভিজুৱেল মুডটো বেছি প্ৰিফাৰেবল, কাৰণ সেইটো ডপামিন ৰিলিজ হয়। ডপামিনটো এটা হৰমন হয়, কিন্তু যদি আমি অকল চাই থাকোঁ, কিতাপখন যদি পঢ়ি থাকোঁ, সেই ডপামিন সিমান পৰিমাণৰ ডপামিন ৰিলিজ নহয়। গতিকে ভাল কমকৈ লাগে। সেইকাৰণে কি কৰে, ভিডিঅ' চাই, কাৰ্টুন চাই। ভিডিঅ' কাৰ্টুনতো বহুত ভাল বস্তু আছে, তাৰ পৰাও বাচ্চাবিলাক বহুত স্মাৰ্ট হৈছে, সেইটো নোহোৱা নহয় বাৰু। বা ইউটিউব চাই বেছিকৈ। ইউটিউবতো আৰু ভাগ আছে, ইউটিউব কিডছ বুলি এটা আছে। তাত কিডছবিলাকৰ কাৰণে ধুনীয়া ধুনীয়া ষ্টৰি দিয়ে। মানে কিতাপ পঢ়াটো অলপমান কমি গৈছে। তো গতিকে আমি কিতাপ পঢ়িব লাগিব, আৰু কিতাপ এইকাৰণে পঢ়িব লাগিব কাৰণ কিতাপ পঢ়িলেহে আমি অলপ স্মাৰ্ট হ'ম, বা আমি কথাবিলাক এনালাইচিছ কৰি চাব পৰা হ'ম, অলপ বুজা হ'ম। গতিকে কিতাপ আমি কালেকশ্যন কৰিব লাগিব, বা লাইব্ৰেৰী যিবিলাক আছে লাইব্ৰেৰীত কিতাপ ৰাখিব লাগিব। মই দেখিছোঁ বহুত লাইব্ৰেৰীতে কিতাপ নাথাকে আজিকালি। কিতাপৰ সলনি থাকে টিভি এটা থাকে আৰু কেৰম এখন থাকে। তো লাইব্ৰেৰীত সেইটোৱে বেছিকৈ চলে, মই যিখিনি দেখিছোঁ। অলপমান কিতাপ কালেকশ্যন কৰিব লাগিব, আৰু এটা কমিউনিটিৰ মাজত পঢ়াৰ এটা অভ্যাস গঢ়ি তুলিব পাৰিলে খুবেই ভাল কথা। তাৰোপৰি আমাৰ বুক ফেয়াৰ পাতিব পাৰিলে ভাল, আমাৰ ডিষ্ট্ৰিক্ট লেভেল হওক বা আমাৰ আঞ্চলিক ভিত্তিতে হওক। কাৰণ বুক ফেয়াৰত বিভিন্ন ধৰণৰ কিতাপ কালেকশ্যন আহে, বা বেলেগ বেলেগ প্ৰকাশনে ভাল বঢ়িয়া কিতাপ, বহুত ভাল কিতাপবিলাক প্ৰকাশ কৰে। সেইবিলাক সহজতে যেতিয়া ছাত্ৰ ছাত্ৰীবিলাকে পাব ওচৰতে, তেতিয়া কিনিব পাৰিব। গতিকে এই অভ্যাসটো আমি গঢ় দিব লাগিব। ব্যক্তিগতভাৱে ময়ো আজিৰ ডেটলৈকে মই বহুত বেছি বাহিৰা কিতাপ পঢ়া নাই, কিন্তু এতিয়া অলপমান পঢ়িব ষ্টাৰ্ট কৰিছোঁ, বা সংকল্প লৈছোঁ যে কিতাপ কিনি পেলাই পঢ়িব লাগিব। 2025 শেষ হং হৈছে, আজি ডিচেম্বৰৰ আধা প্ৰায় গ'ল। এই 2025ত বহুত বেছি কিতাপ পঢ়া নহ'ল, কিন্তু 2025ৰ জুন মানৰ পৰা কেইখনমান কিতাপ পঢ়িলোঁ। মই কিতাপকেইখন আপোনালোকক শ্বেয়াৰ কৰিব ওলাইছোঁ। মেইনলি দুটা কেটেগৰীৰ কিতাপ মই আনিছোঁ। ইংলিছ বুক আছে বেছিকৈ, অসমীয়া বুক বহুত বেছি মই কালেকশ্যন কৰা নাই এতিয়া। প্ৰথমতে এইখন কিতাপ আছে, দ্য আৰ্ট অফ নট অভাৰ থিংকিং। এইখন অভাৰ থিংকিঙৰ ওপৰত। বহুত যেতিয়া বেছি টেনশ্যন হয়, বেছি ষ্ট্ৰেছ হয়, তেতিয়া ইয়াতে ষ্ট্ৰেছ ৰিলিফ কৰাৰ কাৰণে কিতাপখন খুব সৰু কিতাপখন পঢ়িলে মনটো অলপ ভাল লাগে, বা আমি ষ্ট্ৰেছ কিয় ল'ব নালাগে, বা ষ্ট্ৰেছটো কেনেকৈ দূৰ কৰিব পাৰি, ইয়াৰ বিষয়ে এইখন কিতাপত আছে। জুনৰ পৰা এতিয়ালৈকে ডিচেম্বৰলৈকে মই প্ৰায় 15খন-16খন কিতাপ পঢ়িলোঁ, আৰু আশা কৰিছোঁ 2026টো যাতে ভালদৰে পঢ়িব পাৰোঁ, আৰু আপোনালোকেও 2026টো ভালদৰে পঢ়ক। বিভিন্ন ধৰণৰ কিতাপ, কোনোবাই ছেল্ফ ডেভেলপমেণ্টৰ ওপৰত পঢ়িব পাৰে, কোনোবাই ফাইনেন্সৰ ওপৰত পঢ়িব পাৰে, টকা পইচাৰ বিষয়ে, কোনোবাই ফিকশ্যন পঢ়িব পাৰে, কোনোবাই ষ্টৰি পঢ়িব পাৰে, আৰু নভেল পঢ়িব পাৰে। অটোবায়োগ্ৰাফি খুব ইম্পৰ্টেণ্ট। যিখিনি ষ্টুডেণ্ট আছে, ষ্টুডেণ্টবিলাকে অটোবায়োগ্ৰাফি, আত্মজীৱনীমূলক কিতাপবিলাক পঢ়িলে সেই ডাঙৰ মহান ব্যক্তিবিলাক কেনেকৈ ডাঙৰ হৈছে, সেইবিলাক যেতিয়া শুনিব, হয়তো সপোন দেখিব ষ্টাৰ্ট কৰিব পাৰিব ষ্টুডেণ্টখিনিয়ে।
বা ডাঙৰ ডাঙৰ ব্যক্তি যেনে APJ আব্দুল কালাম হওক বা আমাৰ ভাৰতবৰ্ষৰ যিমান ব্যক্তি আছে তেখেতসকলৰ জীৱন কাহিনী শুনিলে হয়তো একদম দুখীয়াৰ পৰা দুখীয়াৰ ছাত্ৰ ছাত্ৰীবিলাকো ভাবিব যে তেখেতসকলে যদি ইমান দুখীয়া আছিলে সেই অৱস্থাৰ পৰা ইমান ভাল হৈছে, দেশখনক বা ৰাজ্যখনক ইমান কণ্ট্ৰিবিউশ্যন বৰঙণি আগবঢ়াইছে, তো সপোন দেখিব পাৰিব আৰু সাহস বাঢ়িব যে তেখেতে যদি কৰিব পাৰিছে আমি কিয় নোৱাৰিম। গতিকে কিতাপ পঢ়াৰ অভ্যাস আমি গঢ়ি তুলিব লাগে। তাৰপিছত আৰু কেইখনমান কিতাপ মই পঢ়িলোঁ, মই আপোনালোকক দেখাই আছোঁ। এখন ডপামিন ডিটক্স বুলি আছে। ডপামিন হৰমনৰ কথা মই ক'লোঁ অলপ আগতে, যে এইটো হেপী হৰমন বুলি কয়, মানে এইটো হৰমন ৰিলিজ হ'লে মনটো ভাল লাগে। তো ডপামিন কি হৈছে, মোবাইল চালে আমাৰ ডপামিন বেছিকৈ ৰিলিজ হয়, বা চিনেমা এখন চালে আপোনালোকে গম পায় চিনেমাখন 1 ছেকেণ্ডো আমি কাট কৰিবৰ মন নাযায়, মানে কণ্টিনিউৱাছ চাব পাৰোঁ। কিন্তু কিতাপ এখন পঢ়াৰ ইমান ধৈৰ্য নাথাকে, কাৰণ চিনেমাখন চালে বা সেনেকুৱা ধৰণৰ ভাল লগা বস্তু চালে ডপামিন বেছিকৈ ৰিলিজ হয়। আৰু যদি আমি পঢ়োঁ বা ভাল নালাগে, অলপ কম ভাল লগা কামবিলাকত ডপামিন কমকৈ ৰিলিজ হয়। সেইকাৰণে কি হয়, এই ডপামিনটো আমি ডিটক্স কৰিব লগা হয় অলপমান প্ৰেক্টিছ কৰি পেলাই। তো ইয়াতে অলপ ডিটেইলছত আছে ডপামিন কেনেকৈ ডিটক্স কৰিব পাৰি। তাৰপিছত এখন কিতাপ আছে চাইক'লজি অফ মানি, এইখন অলপ ফাইনেন্সৰ ওপৰত কথা, পইচাই কেনেদৰে কাম কৰে সেই বিষয়ে আছে এই কিতাপখনত। ফাইনেন্সৰ বিষয়ে জানিবলৈ এইখন কিতাপ, আৰু এখন ৰিচ ডেড পুৰ ডেড বুলি কিতাপ আছে। তো তেতিয়া পইচাৰ বিষয়ে আমি বহুতে নাজানো, যিটো আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু আমাৰ জীৱনত। কাৰণ মই যিবিলাক কিতাপ পঢ়াৰ কথা কৈ আছোঁ সেই কিতাপবিলাক কিনিবলৈও পইচাৰ প্ৰয়োজন হ'ব। গতিকে পইচাটো আমি এৰাই চলাব নোৱাৰোঁ, পইচা অবিহনে আমি কিতাপো কিনিব নোৱাৰিম, আমি চলিব নোৱাৰিম, খাব নোৱাৰিম, পইচাৰ খুবেই প্ৰয়োজন। তাৰপিছত নেক্সট কিতাপ দুখনৰ কথা মই ক'ব লৈছোঁ। এই দুখন হ'ল এখন ইমিডিয়েট একশ্যন সৰু কিতাপ, আৰু এখন হ'ল ডু ইট টুডে। তো এই দুখন কিতাপ আমি যেতিয়া কাম মানে পিছ পেলাই থৈ দিওঁ, প্ৰকাষ্টিনেট কৰি থাকোঁ, তো কেনেকৈ আমি লগ কামটো কৰিব পাৰোঁ, যাতে আমি পিছত পেলাই থ'ব নালাগে, কিছুমান টেকনিক দিয়া আছে ইয়াতে। ডু ইট টুডে, আজিয়েই কৰক এইটো, আৰু ইমিডিয়েট একশ্যন, ৰৈ থাকিব নালাগে, কামবিলাক ইমিডিয়েটলি কৰিব লাগে। এই দুখন অলপ আমাৰ উৎটো নোহোৱা কৰাৰ কাৰণে এই দুখন কিতাপ অলপ কামত আহে। তাৰপিছত এইখন আছে ছেম ইট ডেট ফ্ৰগ বুলি, প্ৰকাষ্টিনেশ্যন দূৰ কৰাৰ কাৰণে খুব সুন্দৰ কিতাপ, ব্ৰিয়ান ট্ৰেচিয়ে। এটা আগতে মই ভিডিঅ' বনাইছিলোঁ এইখন কিতাপৰ ওপৰত। তাৰপিছত এখন কিতাপ আছে 14 ষ্টেপছ টু লিজেণ্ডাৰী ছাকচেছ বুলি, এজন মানুহে লিখিছে AS পণ্ডিত বুলি। এখেত এজন ডাঙৰ UPSC অফিচাৰ আছে, তাৰপিছত চাকৰি কৰিছিলে UPSC অফিচাৰ হিচাপে। তাৰপিছত তেখেতে চাকৰি বাদ দি ডাঙৰ বিজনেছমেন হৈছে, বহুতকেইটা বিজনেছ ষ্টাৰ্ট কৰিছে অল অভাৰ ইণ্ডিয়াত, বহুত ডাঙৰ এতিয়া বিজনেছমেন হয়। তাৰপিছত মই এখন কিতাপৰ কথা ক'ব লৈছোঁ, একচুৱেলি খুব সুন্দৰ কিতাপ, এখন বেষ্ট কিতাপ। এইখন হ'ল এটমিক হেবিট বুলি। ইয়াতে অভ্যাস গঠনৰ কথা কোৱা আছে। আমি যদি অলপমান ভাল হ'ব লগা হয় বা আমি যদি আগবাঢ়িব লগা হয়, তেতিয়াহ'লে আমি প্ৰথম কথা আমি হেবিট ঠিক কৰিব লাগিব, আমি সময় নষ্ট কৰিব নালাগিব। গতিকে হেবিট যেতিয়া গোটেই সময়খিনি আমি ভাল অভ্যাস গঠন কৰি আগবাঢ়ি গৈ থাকে, ডেফিনেটলি আমাৰ ভালেই হ'ব, বা আমাৰ ভাল হোৱা মানে আমাৰ জাতিটোৰ ভাল হ'ব, চব অসমীয়াৰে ভাল হোৱা মানে সকলোৰে ভাল হ'ব, অসমখনৰে ভাল হ'ব। গতিকে যদি আমি হেবিট চেঞ্জ কৰিব লগা হয়, আমি যদি ভাল হেবিট গঠন কৰিব লগা হয়, যেনে ইয়াতে ইট ডেট ফ্ৰগৰ দৰে এইখনো তেনেকুৱা ধৰণৰে কিতাপ। এইখন খুব ধুনীয়া কিতাপ এখন, জেমছ ক্লিয়াৰে লিখিছে। এইখন কিতাপ মই ৰিকমেণ্ড কৰিছোঁ। অভ্যাস গঠন, এটমিক হেবিট, মানে আমাৰ হেবিটবিলাক, ডাঙৰ হেবিট এটাও আমি সৰুকৈ ভাঙিব পাৰোঁ। সেইকাৰণে কৈছে এটমিক হেবিট। এটা ডাঙৰ অভ্যাস আমি কোনে চেঞ্জ কৰি ল'ব নোৱাৰোঁ, কিন্তু যদি সৰু স্মল একদম ভাগ কৰি লওঁ, তেতিয়াহ'লে আমি ডাঙৰ অভ্যাস এটাও গঢ়ি তুলিব পাৰিম। খুব সুন্দৰ কিতাপ, এইখন আপোনালোকে পঢ়িব। তাৰপিছত আৰু এখন কিতাপ আছে, এইখন দ্য মিলিয়নিয়াৰ ফাৰ্ষ্ট লেন বুলি। এইখনো এটা ফাইনেন্সৰ কিতাপ হয়। তো এইখন মই এতিয়া পঢ়ি আছোঁ, অলপমান বাকী আছে পঢ়িবলৈ। তো আশা কৰিছোঁ আপোনালোকে কিতাপকেইখন ভাল পালে। আৰু যদি ইয়াৰ উপৰিও যদি ভাল কিতাপ আপোনালোকৰ মনত আছে, ফাইনেন্স হওক, নভেল হওক, ছেল্ফ হেল্প হওক, বা যিয়েই নহওক, আপোনালোকে কমেণ্টত জনাব বুলি মই আশা কৰিলোঁ। আৰু এটা কথা মই ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিছোঁ যে কিতাপ কিনিব লাগিলেতো পইচা লাগিব। তো এটা উপায় আছে ফ্ৰীতে, সেইটো হ'ল স্কুলত আৰু কলেজত বহুত ডাঙৰ লাইব্ৰেৰী থাকে, কলেজততো বহুত ডাঙৰ লাইব্ৰেৰী থাকে, কিছুমান স্কুলত হয়তো কিতাপ কমকৈ আছে। গতিকে স্কুলৰ পৰা আৰু কলেজৰ পৰা লৈ আহিলে হ'ল, কোনো এটকাও দিব নালাগে, আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত পঢ়ি পেলাই ৰিটাৰ্ণ কৰি দিলে হ'ল, আৰু আনিলে হ'ল। তেনেকৈ আমি বহুত কিতাপ ফ্ৰীতে কিনিব পাৰোঁ, কাৰণ
যদি আমি 100খন কিতাপ কিনিব লাগে তো আমাক 100 টকাকৈ ধৰিলেও 10,000 টকা লাগিব, বা 200খন যদি কিতাপ লাগে আমাক 20,000 টকা লাগিব, মিনিমাম 100কৈ ধৰি ল'ব। গতিকে সিমান পইচা অলপ দিগদাৰ হয় মেনেজ কৰিব, বা পিছৰ কথা। কিন্তু এতিয়া ষ্টুডেণ্ট লাইফত যিহেতু আমি একাডেমিকৰ সমান্তৰালভাৱে পঢ়িব লাগিব নিজকে ডেভেলপ কৰাৰ কাৰণে, গতিকে স্কুলৰ লাইব্ৰেৰী আৰু কলেজৰ লাইব্ৰেৰীৰ পৰা আমি কিতাপ আনিব পাৰোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আপোনালোকৰ কিবা পৰামৰ্শ থাকিলে মোক কমেণ্টত জনাব। থেংক ইউ।